নমস্কাৰ, আপোনালোকক পুনৰ মই এনএটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। এতিয়া যিহেতু কামত কৰি এটা গা পা ধুই আহিলোঁ, আজি আমাৰ ঘৰত ভাগৱত পাঠ আছে আৰু দেখুৱাম আপোনালোকক দিনটো আমাৰ ভাগৱত পাঠত আমি কি কি কৰোঁ, কেনেকৈ নিয়ম নীতিবিলাক অলপ। তো ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো একেবাৰে গধূলিলৈকে ষ্টাৰ্ট হ'ব আৰু এয়া ওপৰতে ভাগৱত পাঠ কৰা হ'ব আৰু এইফালে ধুনীয়াকৈ ধৰা চোৱা পাৰি থৈ দিয়া হৈছে। এতিয়ালৈকে কোনো ভকত আহিছে আৰু তলত আছে, সকলো অহাৰ পিছত ইয়াতে ওপৰলৈ সকলোকে লৈ অহা হ'ব। এইফালে আমাৰ এয়া পিঁয়াজ কাটি আছে। এইফালে চাহ দিবলৈ মিঠাই প্লেটত সজাই লোৱা হৈছে আৰু এয়া চাহ বাকী আছে আই। পায়স বনাই আছে এয়া, আৰু এয়া পনীৰ কাটিছে। আই কি কৰিছে আকৌ? এয়া দাইল বনাবলৈ কেৰাহী পাতি থৈছে। এইফালে শাক পাচলি কাটি থোৱা হৈছে আৰু আমি এতিয়া সেৱা ভাগ কৰি ভাগৱত ভাগি আগবঢ়াই দিছোঁ। হে ৰাম মুকুতি সুখত কৰি ভকতে সেৱৰ হে তথাপি নভজে লোক কিনো কৰ্মজৰ। হে ৰাম বাক্যপন্ন মনমুখ আছে মানে যাৰ কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। হে ৰাম কৃষ্ণ পদ পংকজ ভজে ব্ৰহ্মা হৰে হে নৰতম পায়াতে দে কমৰে। কিন্তু নৰতম পায়াতে যে কামনা কামৰে নৰ দেখা এটা পাই সেই কামনা কৰিবলৈ কিনি ইফালে আই পায়স দিছে। এয়া এয়া আই কৃষ্ণ কৈ দিয়ক। কৃষ্ণ কৃষ্ণ। এতিয়া যিহেতু ভাগৱত পঢ়ি তাই তেওঁলোকে ভাগৱত ভাগি সামৰিছে।
এতিয়া যিহেতু ভাগৱত সামৰা হ'ল, সামৰি সিদ্ধমুঠিও ল'বলৈ হ'ল। সকলোৱে দেখিছে নহয় ব্যস্ত বিলোৱাত। কাবেলী বুট, পনীৰ, গাজৰ, ফেচবিন আৰু জলকীয়া ভাজি তেনেকৈ আৰু। এইফালে মাহী মা ভনীয়েক দেই, নমস্কাৰ দি দিয়ক। আজি ভাগৱতৰ দিনটো কি কৰিলোঁ আপোনালোকক দেখুৱালোঁ, আইসকলকো দেখুৱালোঁ। আৰু এতিয়া ৰাতি হ'ল আৰু ভকতসকল গ'লগৈ, থকাসকল থাকিলে আৰু। তো সেয়াই আছিল আজি দিনটোৰ ভিডিঅ'। আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি ৰাখিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই।